যে আমি তাতে যে দিবলৈ আমি তাতেও দিম আমি এতিয়া মই কমিশনাৰ ছাৰৰ যাম অলৰেডি আমি কথা পাতিছোঁ তেখেতৰ যাম আমি আমাক মাতিছে আমি দিম আৰু ছাৰ দুখী শাস্তি পাব লাগে আৰু আমি এটা বিচাৰ যে পুলিচ প্ৰশাসনক আমি যিটো আমাৰ কাম আমাৰ হেল্প কৰে আমি যথেষ্ট সুখী আৰু কিন্তু তেখেতসকলৰ কিছুমান ক্ষেত্ৰত আমি বহুত আমি মানে লুজা দেখা পাইছোঁ যেনেকৈ আমাৰ এই কাৰ্বি আংলঙৰ যিটো আমাৰ মানে ডবুকাৰ কেছ হৈ গ'ল যিটো লাখ থানাৰ ভিতৰত মানে টনাজৰা বছে কিন্তু মানে পুলিচ প্ৰশাসনৰ পৰা কোনো ধৰণৰ মানে হেৰি নকৰে সিহঁতক খালি হাতখন দিছে যদি তেখেতসকলে শাৰীৰিকভাৱে যে সক্ষম হয় তেখেতক চাকৰিৰ পৰা অতি সোনকালে মানে হেৰি কৰিবলৈ লাগে বিশ্বাস দিব লাগে আৰু যোনে মানে ৰক্ষা কৰিব নোৱাৰে আমাৰ শিল্পী সমাজক বা মানে দেশৰ মানে হেৰিবিলাকক মানে সভ্য লোকসকলক তেখেতে কিবা খাইছে তেখেতক যি শাস্তি দিয়ে দিয়ক কিন্তু এনেকুৱা কৰিলে ছাৰ আমি কেতিয়াও আমি আৰু শান্তিৰে আমি মানে বহি নাথাকি আমি গোটেই এছ'চিয়েশ্যন আজি আমি ইয়াতে অহান আমি গোটেইবিলাক লগ হৈছোঁ কিন্তু আমি ছাৰ বৃহৎ আমি আন্দোলন আমি কৰি তুলিম ছাৰ আমাৰ এছ'চিয়েশ্যনটো আমাৰ ইয়াতে যিটো চামাৰ গ্ৰেজুৱেশ্যন আমি আমাৰ কমিশনাৰ ছাৰৰ যাম আমি প্ৰথম আমি ইয়াতে দিছোঁ আমাৰ যিটো আমাৰ ইয়াতে চামাৰ আমাৰ এছ'চিয়েশ্যন আছে সেইটো কাৰণে আমাৰ দিছোঁ ছাৰ আমাৰ তাৰমানে এড্ৰেছটো ৰাজগড় আছে বুজি পাইছোঁ অফিচটো ঘটনাস্থলীটো পল্টন বজাৰ থানাৰ এৰিয়াতহে ক'ৰবাত হৈছিলে পল্টন বজাৰ থানা ঘটনাস্থলীটো য'ত হয় নহয় আমি দিম ছাৰ আমি কৈছোঁ ছাৰ অসমৰ যিকোনো ঠাইত আমাৰ মানে